মডেল হস্পিটেলৰ পথ নিৰ্মাণৰ আধাৰশিলা আপুনি স্থাপন কৰিছে, কি ক'ব? ঠিক মই ভাবোঁ যে চৰকাৰ, অসম চৰকাৰ, BTR চৰকাৰ, ভাৰত চৰকাৰ, চৰকাৰ মানে ৰাইজ মানে চৰকাৰ। তো ময়ো EM হোৱাৰ আগত এজন সাধাৰণ ল'ৰা বা মানুহ আছিলোঁ। তো ৰাইজে মোক এই দায়িত্বটো দিছে, ৰাইজে মোক জিকাইছে, চৰকাৰ বনাইছোঁ। তো যি দায়িত্ব এতিয়া চৰকাৰী ফালৰ পৰা হেল্থ ডিপাৰ্টমেণ্ট মোৰ, তো আমাৰ লক্ষ্যটোই হ'ল কাম কৰা, আৰু কাম কৰিলে সকলোৱে চকুৰে চাব পাৰে, মুখতে কৈ থকাটো। বিকজ আই নো ওৱান থিং বা ওৱান চেণ্টেন্স ডেট একশ্যন স্পীক্স লাউডাৰ দেন ৱৰ্ডছ। তো কাম কৰিব লাগিব, আৰু কাম কৰিলে সকলোৱে চাব। আজি কাৰিগাঁও মডেল হস্পিটেলৰ যিটো সমস্যা আছিল, এই ৰাস্তাটো আজি ইয়াত ইনগ্ৰেশ্যন হ'ল, অলৰেডি চেংচন হ'ল, টেণ্ডাৰ হ'ল, কণ্ট্ৰেক্টাৰে কামটো কৰিব, ৰাস্তাটো ভাল হ'ব। আমাৰ মানে এই পিছপৰা অঞ্চল কাৰিগাঁও, এই কাৰিগাঁৱৰ এই গাঁৱৰ পাৰৰ পৰা যিমান পেচেণ্ট আহে, তো মই ভাবোঁ যে বেকৱাৰ্ডক সদায় ফৰৱাৰ্ড কৰি লৈ যাব লাগে। আমাৰ টাউনত চিকিৎসা বা চিভিল হস্পিটেল, ৰাস্তা হওক বা কমিউনিকেশ্যন হওক, গোটেই মানে চাৰিওফালে ভাল, কিন্তু ৰিম'ট এৰিয়াত মানে আমাৰ চকুটো বেছি দিব লাগে, আৰু ৰিম'ট এৰিয়াটো উন্নয়ন কৰিব লাগে। তো ইমান ডাঙৰ এটা প্ৰপাৰ্টি, ৰাইজৰ প্ৰপাৰ্টি মডেল হস্পিটেল ইয়াতে নিৰ্মাণ হৈছে। তো এতিয়া এই মডেল হস্পিটেল অহাৰ কাৰণে পেচেণ্টসকল যি মানে অসুবিধা সন্মুখীন হৈ আছে ৰাস্তাৰ কাৰণে, তো ময়ো আজি সুখী আনন্দিত। এই ৰাস্তাটো চেংচন দি পেলাই আজি শুভ ইনগ্ৰেশ্যন ইয়াতে হৈ গ'ল। তো ইয়াতে লোকালিটি স্থানীয় ৰাইজসকলো বহুত সুখী আৰু আনন্দিত, আৰু আশা ৰাখিছোঁ যে এই ৰাস্তাটো বনোৱাৰ লগে লগে আৰু যিকেইটা যদি অহা দিনত ড্ৰেইনেজৰো ছিষ্টেম কৰি দিয়া যায়, তেনেহ'লে আৰু ভাল হ'ব। মুঠতে আমাৰ লক্ষ্য হ'ল কাম কৰিব লাগে ৰাইজৰ স্বাৰ্থত, ৰাইজে বেনিফিট হ'ব লাগে, ডেটছ ইট। বিভিন্ন সময়ত আপোনাক যিটো দুখীয়া শ্ৰেণীৰ যি শিশুসকলে যি ৰোগত আক্ৰান্ত হৈ তেওঁলোকৰ নিজে পৰিদৰ্শন কৰি মানৱতা নিদৰ্শন দাঙি ধৰিছে, আপুনি কি ক'ব? মই বেমাৰীৰ অভাৱ নাই, বেমাৰী বহুত আছে। ইমান বেমাৰীৰ সকলোৰ ওচৰত যোৱাটো সম্ভৱ নহয়, কিন্তু তাৰে ভিতৰত যিমান পাৰোঁ ভাল কৰাৰ চেষ্টা কৰোঁ। এই দুদিনমান আগতে এই টুইনছ বেবী দুটা, সঁচাকৈ মই চাই পেলাই বহুত আৱেগিক হৈছোঁ, বেয়া লাগিছে। তো মই নিজে কৈছিলোঁ যে দিল্লী এইমছত মই পঠাৰ ব্যৱস্থা কৰি আছোঁ। আৰু এনেকুৱা এই কেইদিনমান আগত মই টুক্ৰাঝাৰ গৈছিলোঁ, এই চিৰাং জিলাৰ ৰণিখাটাৰ ওচৰত টুক্ৰাঝাৰ, তাতেও একজন ছোৱালী তুলসী নাৰ্জাৰী, তেখেতৰ টুক্ৰাঝাৰ, তাতেও একজন ছোৱালী তুলসী নাৰ্জাৰী, তেখেতে দুৰাৰোগ্যত আক্ৰান্ত হৈ আছে, আৰ্থিক অৱস্থা ইমান বেয়া। তো এনেকুৱা চিটুৱেশ্যন মানে দুখ লাগে, আৰু গাৰ্জিয়ান অভিভাৱকসকলৰ টকা পইচাও নাথাকে ট্ৰিটমেণ্ট, কিন্তু সকলোৱে জীয়াই থাকিব বিচাৰে, এই পৃথিৱীত কোনে মৰিব বিচাৰে। তো সকলোৱে অভিভাৱক দেউতাসকলে নিজৰ ল'ৰা ছোৱালীক নিজতকৈ বেছি প্ৰায়ৰিটি দিয়ে, যে লাগিলে আমাৰ কিবা হৈ যাওক, তো ল'ৰা ছোৱালীসকল ভাল থাকক। তো এইবিলাক যেতিয়া চিটুৱেশ্যনৰ সন্মুখীন হওঁ, সঁচাকৈ আৱেগিক হৈ যাওঁ। তো গভমেণ্টৰ প্ৰক্ৰিয়া থাকে, আৰু তাৎক্ষণিক চিকিৎসাৰ দৰকাৰ, তো তাৎক্ষণিক চিকিৎসাৰ কাৰণে আৰ্থিক পুঁজিৰ দৰকাৰ। কিন্তু আমাৰ গভমেণ্টৰ যিটো প্ৰচিডিউৰ, কিবা যদি আপোনাৰ আৰ্থিক সহায় লাগে ডিপাৰ্টমেণ্টৰ পৰা, তেনেহ'লে আপোনাৰ প্ৰক্ৰিয়া আছে, ফাইল পুট আপ হ'ব, ফাইল প্ৰচেছ হ'ব, চেংচন হ'ব, চেক হ'ব, এইমতে বহুত অলপ টাইম লাগি যায়। কিন্তু সেই টাইমৰ কাৰণত আমি ৰখি থাকিব নোৱাৰোঁ, যাৰ কাৰণে মই হেল্থৰ EM হিচাপে যিমান পাৰোঁ মোৰ নিজা পুঁজিৰ পৰা, ব্যক্তিগত ফালৰ পৰা মই সহায় কৰি দিওঁ। তো সেইমতে সেই দুজন ল'ৰা, টুইনছ ল'ৰা, সঁচাকৈ বহুত বেয়া লাগিছে। তো মই যোৱাকালি তেখেতসকলক দিল্লী এইমছত পঠোৱাৰ ব্যৱস্থা কৰিলোঁ। যোৱাকালি আকৌ তুলসী নাৰ্জাৰী GNRCত এডমিট হৈ আছে, তাৰ ব্ৰেইন টিউমাৰ হৈ আছে, টকা নাই, তাৰো চিকিৎসা কৰিব লাগে, অপাৰেশ্যন কৰিব, সিহঁতো মই আৰ্থিক পুঁজি দিলোঁ। তো মানে মই ভাবোঁ যে কৰ্মই ফল, স্বামী বিবেকানন্দই কৈছিলে যে কৰ্ম কৰি যাওক, ফলৰ আশা কৰিব নালাগে। তো সেইমতে মই ৰাইজৰ কৰ্ম কৰি থাকিম, আশা ৰাখিছোঁ ভাল কৰ্ম কৰিলে ভাল সুফল পাম, বেয়া কৰ্ম কৰিলে বেয়া ফল পাম। তো মাই মটো এণ্ড মাই ইণ্টেনশ্যন is to drive for good works, good intention, good thinking, good ideologies. চ' মই মোৰ কাম কৰি যাম, আপোনালোকে তো আছেই, সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ যে ৰাইজৰ দায়িত্ব লোৱা এইটো সৰুৰ কথা নহয়, ৰাইজে বহুত আশা লৈ পেলাই দায়িত্ব দিয়ে। তো সেই দায়িত্বটো ভালদৰে মেইনটেইন কৰাৰ কাৰণে মই খুব আগ্ৰহী,
আৰু অহা দিন বিটিআৰ হৈ কাম কৰি যাম। ৰাষ্ট্ৰীয় যিটো বড়ো বহুত দিন ধৰি এই ৰোগত আক্ৰান্ত হৈ আছে, ভুগি আছে, আৰু তেখেতক মই যথেষ্ট সহায় কৰি আছোঁ। আজিৰ দিনত তেখেত দিল্লীত আছে, বড়োলেণ্ড গেষ্ট হাউচত আছে, কৈলাশ কলনী, তাৰ পৰা ট্ৰিটমেণ্ট কৰি আছে দিল্লী এইমছত। আৰু মই স্পেচিয়েলি কৈছিলোঁ যে যিহেতু লাভলীনা আৰু হেমা দাস তেখেতসকল আমাৰ অসমৰ গৌৰৱ, মেডেল লৈ আহিছে, অসম গভৰ্ণমেণ্টৰ পৰা চাকৰি পাইছে, তো হোৱাই নট ফ্ৰম আৱাৰ বিটিআৰ। কোকৰাঝাৰ জিলাৰ তেখেত আমাৰ বা বিটিআৰৰ সন্মান গৌৰৱ গহিলা বড়ো, তো সেইমতে ময়ো তাৰ চাকৰিৰ এটা ব্যৱস্থা কৰিছোঁ মোৰ হেল্থ ডিপাৰ্টমেণ্টৰ। অতি সোনকালে তেখেত দিল্লীৰ পৰা অহাৰ পিছতেই মই অফিচিয়েল প্ৰক্ৰিয়াৰে এৰেঞ্জমেণ্ট কৰি পেলাই তেখেতক মই এপইণ্টমেণ্ট লেটাৰ দিম।